নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। ভালে আছেনে? আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। এয়া হৈছে ৰাজেশ আৰু তেওঁৰ মা। ৰাজেশৰ মাকৰ এটা চকু নাছিল, সেয়ে তাই দেখিবলৈ বেয়া আছিল। ৰাজেশ যেতিয়া সৰু আছিল তেতিয়া তেওঁৰ মাকৰ প্ৰতি বহুত মৰম আছিল আৰু তেওঁ মাকক একো কোৱা নাছিল। কিন্তু যেতিয়া ৰমেশ ডাঙৰ হ'বলৈ ধৰিলে, তেওঁৰ মাকৰ আছিল। ৰমেশ, কলৈ যা? ৰবিচোন, ময়ো তোৰ লগত বজাৰলৈ যাওঁ। তোমাৰ এটা চকু নাই, তুমি দেখিবলৈ বেয়া। তুমি মোৰ লগত যাব নালাগে। বেলেগৰ মাকবোৰ ইমান ধুনীয়া, তুমি মোৰ মায়ে নহয়। লাগিলে মই অকলে যাম, তুমি মোৰ লগত যাব নালাগে। এনেদৰে কৈ ৰাজেশে মাকক বহুত আঘাত দিছিল। তথাপি মাকে তেওঁৰ নিজৰ সন্তান হিচাপে বহুত মৰম কৰিছিল। হন্তু, টিফিনটো লৈ যোৱা, গ'লেই নেকি? সি গ'লেগৈ, টিফিনটোও নিনিলে। এতিয়া স্কুলত ভোকতে থাকিব। ময়ে গৈ দি আহোঁগৈ। কিয় আহিছে? আহিব মানা কৰিছিলোঁ নে? টিফিনটো তই ঘৰতে পাহৰি আহিলি নহয়, টিফিনটো দিবলৈ আহিছোঁ। দে, তই যা। মা, মই কেইবাৰ কৈছোঁ মোৰ স্কুলত নাযাবা? কিয় কৈছা? তোমাৰ কাৰণে আজি মই অপমান হৈছোঁ। ফ্ৰেণ্ডবোৰে মোক কিমান বা হাঁহিছে। মই টিফিনটোহে দিবলৈ কৈছিলোঁ। তাতকৈ মই ভোকত থাকিলেও হ'ল হয়। এনেদৰে দিন বাগৰি গ'ল। ৰাকেশো ডাঙৰ হৈ আহিল আৰু এতিয়া ৰাকেশে মাকক বেছি কথা শুনাবলৈ পৰা হ'ল আৰু প্ৰতিটো কথাতে মাককে দোষ দিয়ে। এদিন হঠাৎ মই তোমাৰ লগত আৰু ইয়াত থাকিব নোৱাৰো। মই ইয়াৰ পৰা যাম। এনেকুৱা নকৰিবি অন্ত। তুমি এনে ক'লে মই অকলে কেনেকৈ থাকিম? তুমি বহুত বেয়া, তুমি দেখিব বেয়া। তোমাৰ কাৰণে মই অপমান হৈ থাকিব লাগে। মই আৰু ইয়াত অলপ টাইম থাকিব নোৱাৰো। মই যাওঁ। এনেদৰে ৰাজেশে ঘৰৰ পৰা গুচি আহি এজনী ছোৱালীক বিয়া পাতি তেওঁৰ পত্নীৰ সৈতে আন এখন ঘৰত থাকিবলৈ লয়। এদিনাখনৰ কথা, যেতিয়া তেওঁ বাৰান্দাত থিয় দি আছিল, তেতিয়া তেওঁৰ ওচৰলৈ এজন মানুহ আহে। মোৰ মা আৰু নাই। এইখন চিঠি আপোনাক দিবলৈ মোৰ হাতত দি গৈছে। মোৰ এটা চকু নথকাত তুমি বহুত লাজ আৰু অপমানিত হৈছা। মই এটা কথা কওঁ যিটো মই কেতিয়াও কোৱা নাছিলোঁ। তুমি এদিন চকু দুখ পাইছিলা আৰু হস্পিটেলত নিওঁতে তোমাৰ এটা চকু বেয়া হ'ব বুলি কৈছিল। তেতিয়া মই তোমাৰ পিছলৈ প্ৰব্লেম নহ'ব বুলি অকণো সময় নষ্ট নকৰি মোৰ এটা চকু তোমাক দি দিছিলোঁ। তেতিয়াৰ পৰা মোৰ এটা চকু নাই। সেইদিনাৰ পৰাই মই দেখিবলৈ বেয়া। অন্ত, এটা কথা কওঁ, মাক যিমানে দেখিবলৈ বেয়া আৰু অন্ধ হওক, কিন্তু মা কেতিয়াও বেয়া নহয়। চিঠিখন পঢ়াৰ পিছত ৰাকেশৰ মনত বহুত দুখ হ'ল। তেওঁ মাকক এবাৰ লগ কৰিবলৈ বিচাৰিলে, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈছিল। তেওঁ মাকৰ ওপৰত কৰা অত্যাচাৰৰ কাৰণে নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলে। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ পৰা শিকিলোঁ যে আমাৰ মা দেউতা যিমানে দেখিবলৈ বেয়া হওক, তথাপি সিহঁতে আমাৰ কাৰণে বৰ মৰমৰ। সিহঁতে আমাক বহুত মৰম কৰে। আপোনালোকে এনেকুৱা নকৰিব দেই। যিয়েই হওক, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব দেই। লগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আৰু যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিৰ কাৰণে বাই বাই।